চব কেইটা হৈ গ'ল তো এতিয়া যাবলৈ ওলাই আছোঁ পানীৰ বটলো লৈ ল'লোঁ ড্ৰেছ পিন্ধি ল'লোঁ এতিয়া আৰু যাবলৈ লৈছোঁ তো বলক আপোনালোকে থাকক এনেকৈ থাকক মোৰ লগতে ক'লোকে মই আপোনালোকক এয়া আমাৰ কোম্পানীত আহি পাইছোঁ এতিয়া কি কৰিব মানে বৰষুণ পৰি আছে এতিয়া মই পানীটো ল'ব লাগে এই পানী ভৰাই দিছে যা না ভাই যা প্লিজ ভিডিঅ' কৰি আছোঁ না যা ইউটিউবত পঠাই দিম যা 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 পানী ভৰাই দে যা প্লিজ অ' ভাই নমস্কাৰ দেই অ' ভাই হেল্ল' কৰি দে না এইটো আমাৰ এই কি কয় মেনেজাৰ চাহাব তো দেখা পাইছে আপোনালোকে আৰু কি কৰিব এনেকৈ আৰু আমাৰ সৰু সুৰা কোম্পানী মজা ঠিক আছে চব কোম্পানীৰ এইফালে আছে ভিতৰটো এইয়া এইফালে চব ভিতৰ এইফালে চব আপোনালোকে আৱাজ দেখা শুনা নেপাবও পাৰে ঠিক আছে আপোনালোকে আৱাজ শুনা নেপাব পাৰে এইবিলাক আৰু কি কৰিব কোম্পানীত আৱাজটো বেছি থাকিবই ঠিক আছে বন্ধুসকল ওচৰৰ ছাইডত যাম এতিয়া ৰাতিপুৱা এতিয়া গৈ পেলাই লোডটো ল'ব লাগিব এতিয়া গৈ পেলাই লোড লোৱাৰ পাছতে এতিয়া যাবলৈ লাগিব ঠিক আছে এতিয়া লোড ল'ম তাৰপাছত যাম আৰু এতিয়া মোৰ গাড়ী সিটো ছাইডত আছে এতিয়া বৰষুণটো কিনকৈ পৰি আছে এতিয়া এইফালে ছেকেণ্ড প্লান আছে এইফালে তো এইফালে প্লান একটা আছে তো আপোনালোকে দেখা পাইছে এইফালে আৰু এটা এইটো প্লানটো আপোনালোকক দেখাই দিওঁ ঠিক আছে এইটো এটা প্লান আছে এইটো ঘৰটো দেখা পাইছে আপোনালোকে তো আপোনালোকে ৰাতিপুৱাখন দেখা পাইছে আৰু ইমান বৰষুণ যে পৰি আছে নহয় কৰিব মানে একদম মানে বৰষুণ আৰু এইফালে ভাই क्या कुछ बोलेगा रात में क्या सोया नहीं सोया क्या शर्म कर रहा है इधर देखो তো আমি যাম এতিয়া একদম বৰষুণ পৰি আছে এইটো বেছিকৈ গুচি যাম আৰু এতিয়া কি কৰিম বৰষুণটো পৰি আছে বৰষুণ পৰি আছে এতিয়া আৰু যাব লাগে ঐ ডাঙৰীয়া এইটো ডাঙৰীয়া কতা এইটো আহিবা নেকি ঐ পানী ভৰ দি হা তো গাইজ পানী ভৰাই দিছোঁ আমি তো চাহ খাই আছে আমাৰ ছাৰে তো ঐ পানী কিধৰ হ'ব পানীটো ভৰাই দিলে বাৰু ঠিক আছে পানী ভৰাবলৈ কৈছোঁ পানীয়ে ভৰাই জলদিকে যাওঁ এতিয়া মোৰ গাড়ীটোত আহি গৈছোঁ বৰষুণটো এনেকুৱা দি আছে নহয় বৰষুণটো দি আছে ইমান বৰষুণ দি আছে বাবা চালা গাড়ীত উঠি ল'লো তো আপোনালোকে আগলৈকে থাকক বৰষুণত মানে গোটেই কেমেৰাত আপোনালোকে ভালকৈ দেখা নাপাবও পাৰে ঠিক আছে কি কৰিব উপায়টো নাই তো বলক আমি আগলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আগুৱাই যাওঁ গ'ল আমি যোনটো কোম্পানী লোড কৰোঁ আহি পাইছোঁ এতিয়া গেটটো বন্ধ আছিলে ইয়া চাওক গেটটো বন্ধ আছিলে এইকাৰণে গেটটো অপেন কৰি আছে খুলিলে গেটটো ঠিক আছে গেটটো খুলিলে এতিয়া ভিতৰত যোৱাহে তো বন্ধুসকল মাতি আছে যাবলৈ কৈ আছে তো আমি ভিতৰলৈ যাওঁ কোম্পানীটোত আহোঁ কিন্তু অলপমান দেৰি কৰি দিয়ে সেইকাৰণে মানে অকণমান বেয়া লাগে অকণমান জল্দি কৰি দিলে ঠিক হয় এতিয়া ইমান কোম্পানী দিনত ঘূৰিব লগা থাকি যায় ইমান কোম্পানী ঘূৰিবলগীয়া থাকি যায় এইটো কোম্পানী যাব লাগে সেইটো কোম্পানী যাব লাগে আৰু এটা কোম্পানী আধা ঘণ্টা 1 ঘণ্টা এনেকুৱা লেট কৰি দিয়ে কমচে কম আধা ঘণ্টাৰ ভিতৰত যদি লোড কৰি দিয়ে তেতিয়া এডজাষ্ট কৰিব পৰা যায় কিন্তু চবৰ কেইটাত যদি ইমান দেৰি কৰি দিয়ে তেতিয়া সেইটোৱে অকণমান মানে প্ৰব্লেম হৈ যায় আৰু মানে দিনত মানে 5-6টা কোম্পানী ঘূৰিবলগীয়া হৈ যায় আৰু আপ ডাউন কৰিবলগীয়া হৈ যায়
সেইকাৰণে মানে অলপমান প্ৰব্লেম হৈ যায় এতিয়া চাওঁ বাৰু কিমান টাইমলৈকে ইহঁতে লোড কৰে যদি জল্দি লোড কৰি দিয়েতো ভালেই এতিয়া TVSত গৈ পোৱা TVSটো মোৰ 9টা বজাৰ টাইম আছে 9টা বজাত গৈ পেলাই তাত এন্ট্ৰিটো কৰিব লাগিব এন্ট্ৰি কৰাৰ পাছত তাৰ পাছতে আনলোড পইণ্টত যোৱা তাতো বহুত দেৰিয়ে কৰে এতিয়া কি কৰিব উপায়টো নাই যাবতো লাগিবই কামে এতিয়া ফলে এনেকুৱাই আৰু এডজাষ্টটো কৰিব লাগে ইহঁতক ক'লেও কি কৰিব ইহঁতেতো আৰু ক'লেও আৰু কি কৰিব মানে ৱেইট কৰ বুলিয়ে কৈ আছে তো বন্ধুসকল আপোনালোকে লাষ্টৰ ভিডিঅ'লৈকে থাকক আগলৈকে আপোনালোকক কি ক'বলৈ পাৰোঁ ৰাস্তাত তো বন্ধুসকল বৰষুণ একদম শেষ হ'বলৈ নামেই লোৱা নাই একদম ইমান বৰষুণ দিছে ৰাতিৰ পৰা বৰষুণটো দিছে এতিয়া গাড়ীটো লোডেই হোৱা নাই বৰ্তমানলৈকে এতিয়ালৈকে লোড হোৱা নাই এইটো লোডিং পইণ্ট এইটো চাইডত আছে লোডিং পইণ্ট এতিয়া TVSৰ আৰু এটা গাড়ী আহিছে সেইটো বোলে বহুত আৰ্জেণ্ট সেইকাৰণে সেইটো গাড়ী পইণ্টত লগাই দিলে মোৰ গাড়ী অলপ ছাইড কৰি দিয়া বুলি ক'লে কি কৰিব এইয়া আৰু এইফালে চব এইটো ছাইডত কোম্পানী এইটো ছাইডতো প্লান কি কৰিব উপায়টো নাই এতিয়া আহি পেলাই আধা ঘণ্টাটো হৈ গ'ল বাৰু এতিয়ালৈকে লোড হোৱাই নাই কি কৰিব এতিয়ালৈকে লোড হোৱাই নাই এতিয়া কি কৰিব উপায়টো নাই ৰখি থাক আপোনালোকক লোড কৰাৰ পিছত আপোনালোকক লগ পাম ঠিক আছে কোম্পানীৰ ভিতৰতে আছোঁ এতিয়া বৰ্তমান আধা ঘণ্টা 1 ঘণ্টা হ'বলৈ হৈ গৈছে এতিয়ালৈকে ইহঁতে লোডেই কৰা নাই যে কি যে হ'ব মানে এতিয়া কেনেকৈ মানুহ ইহঁতে একে ধৰিবই পৰা নাই আধা ঘণ্টা হৈ গৈছে এতিয়া আধা ঘণ্টা 1 ঘণ্টা হৈ গৈছে এতিয়ালৈকে লোডেই কৰা নাই এইটো ছাইডত আছে মোৰ গাড়ী সেইটো ছাইডত যাব নোৱাৰোঁ কেমেৰা লৈ আছিলে এতিয়া কি কৰিব উপায় নাই এইটো ছাইডত আছে কি কৰিব বন্ধুসকল এনেকুৱাই থাকক আৰু লাষ্টলৈকে থাকক ওচৰত আহি পাইছোঁ বহুত টাইমৰ মূৰত কি কৰিব আৰু গাড়ীটো বৰ্তমান ৰুমত আহি পাইছোঁ উঠনি আমি ৰুমতো আহি পাইছিলোঁ কিন্তু এতিয়া মই আৰু বেলেগ এটা কোম্পানীত ৰাতিপুৱা যোনটো কোম্পানীত আহিছিলোঁ এতিয়া ৰাতি 8টা 8:30 বাজি গৈছে এতিয়া আপোনালোকক দেখাই দি আছোঁ বাৰু পাৰ্কিঙতে আছোঁ এতিয়া বৰ্তমান গাড়ী নামি পেলাই দেখাই দিছোঁ ইফালে আছে মোৰ গাড়ী খাৰা হৈ আছে আৰু এইফালে মেইন ৰোড সেইফালে আছে গাড়ী এইফালে আছে পাৰ্কিং এইফালে আছে বাছ আৰু এইফালে আছে খানা খাই আছে এইফালে আছে ৰোড হেৰি কৰি আছে আৰু এইফালে পুৰা ৰোড হেৰি হৈ আছেতো পুৰা কি কৰিব আৰু এইফালে হাইৱে পুৰা চব হাইৱে আছে আৰু কি কৰিব এতিয়া ইমান ৰাতি হৈ গৈছে উঠনি মানে আহি পোৱা ইমান টাইম হৈ গৈছেতো এতিয়া মানে ৰাতি কমচে কম এতিয়া 8টাটো বাজি গৈছে 8টা বাজিছে এতিয়া ৰাতিপুৱা মানে টোটেল মই 6টা বজাত ওলাইছোঁ এতিয়া 8টা বাজিছেহি এতিয়ালৈকে মানে কাম বোলা বস্তু শেষেই হোৱা নাই আৰু কি কৰিব ড্ৰাইভাৰৰ লাইফটো এতিয়া কি কৰিব এনেকৈ পাৰ্কিঙত থাকিব লগা হয় গাইজ বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ এতিয়া
ৰাতি আৰু কাইলৈ ৰাতিপুৱা আপোনালোকৰ কাইলৈ ৰাতিপুৱা আৰু যাবলৈলগীয়াটো আছে। তো কি কৰিব এতিয়া, ইমান ৰাতিটো হৈ গৈছে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো ভিডিঅ'কেইটা অলপ হ'লে চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকক লাগে বুলি ক'লে তো কমেণ্টত জনাব। আৰু যেনেকুৱা ধৰণৰে ভিডিঅ' হওক আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো জয় আই অসম। ঠিক আছে।